হেল্ল' বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই সিংফৰাই। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে জোনাকী পৰুৱাৰ বিষয়ে শুনিছে বা দেখিছে। আজি জনাম জোনাকী পৰুৱাৰ এটা আজব সত্যতা। আচলতে জোনাকী পৰুৱা চহৰতকৈ গাঁৱত বেছি দেখা পোৱা যায়। আপোনালোকে হয়তো ভাবে যে জোনাকী পৰুৱা ৰাতি কিয় এটা সৰু বাল্বৰ দৰে পোহৰ দিয়ে বা ইয়াৰ শৰীৰ ৰাতিৰ আন্ধাৰত কিয় উজ্জ্বল দেখা যায়। জোনাকী পৰুৱাৰ এই সন্দৰ্ভত বহুজন বৈজ্ঞানিকে পৰীক্ষা চলাইছিল আৰু ইটালীৰ এজন বৈজ্ঞানিকে ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ সক্ষম হৈছিল। জানো আহক কি আছিল এই সত্যতা। জোনাকী পৰুৱাৰ দেহত লুচিফেৰিন নামৰ এটা কেমিকেল থাকে। আচলতে জোনাকী পৰুৱাৰ এই উজ্জ্বলতাৰ কাৰণ বৈজ্ঞানিকভাৱে বায়'লুমিনেশ্যন বুলি কোৱা হয়। দুটা ৰাসায়নিক বিক্ৰিয়াৰ বাবে এনে হ'ব পাৰে। জোনাকী পৰুৱাৰ দেহত যিহেতু লুচিফেৰিন থাকে আৰু যেতিয়া ই উশাহ লয় তেতিয়া তাৰ দেহত অক্সিজেন সোমায়। লুচিফেৰিন আৰু অক্সিজেন দুয়োটা কম্বাইন হয় আৰু এই কম্বাইনৰ ফলত লুচিফেৰেছ নামৰ এটা কেমিকেল বণ্ডৰ সৃষ্টি হয় আৰু লুচিফেৰেছ সৃষ্টি হোৱাৰ ফলত এটা শক্তি উৎপন্ন হয়, যাক আমি পোহৰৰ ৰূপত দেখিবলৈ পাওঁ। যদি ইয়াক সৰ্বসাধাৰণ বৈজ্ঞানিক ভাষাত বুজাব খোজো তেনেহ'লে ক'ব লাগিব যে জোনাকী পৰুৱাই যেতিয়া উশাহ লয় তেতিয়া অক্সিজেন লুচিফেৰিনৰ উপৰিও কেলছিয়াম এডিনচেন ট্ৰাইফচফেট সংযোজন হৈ এটা পোহৰ সৃষ্টি কৰে। জোনাকী পৰুৱাই শৰীৰৰ শেষৰ ফালৰ অংশ দি উশাহ লয়, যাক টেকলজ বুলি কোৱা হয়। জোনাকী পৰুৱা মাত্ৰ এটা ৰঙৰে পোৱা নাযায়। ই ঠাই আৰু পৰিৱেশ ভেদে ইয়াৰ পোহৰৰ ৰং সলনি হৈ থাকে। ই দিনৰ অৱস্থাতো উজ্বলি থাকে, কিন্তু দিনৰ পোহৰত আমাৰ দৃষ্টিত ধৰা নপৰে। ইহঁতৰ শৰীৰৰ এই উজ্জ্বলতা সিহঁতৰ মাজৰ সম্পৰ্ক বা প্ৰেৰণৰ সংকেত হিচাপে ব্যৱহাৰ কৰে। খুব কম সময়ৰ বাবে ইয়াৰ উজ্জ্বলতা প্ৰকাশ পায়। আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।